মাছ কেইটা পালি দাস মাছে বনাই কেইটা ক'ত চাবা দি মাছ দেখো কি কাজত লাগাইছি আমার হাগরামা এইটো হাগরামা হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাইজ লাইফ অফিচিয়েল তো ফ্ৰেণ্ডছ এতিয়া আছোঁ মই নদীৰ পাৰত বৰশী বাব আহিছোঁ মোৰ লগত আছে এইভাগে সৰুক লৈ আহিছোঁ বৰশী বাব পিছফালে আছে বৰশী বাই তো বহুত টাইম পালোঁ কিন্তু এটাও নাপালোঁ মাছ ইমান টাইম থাকোঁ আৰু দেখা যায় আপোনালোকক ভিডিঅ'টো চাই থাকক নদী চাব পাৰে এইভাগ আছে হাগৰামা এইভাগ আছে চুনু এইভাগে 1 ঘণ্টা হ'ল দাস আর এটাও পা নাই মাছ তো মোৰো হ'ল আধা ঘণ্টা এটাও পোৱা নাই এইভাগ আছে আমাৰ আগত সৰু আছে সৰু পাতি আছে হাগৰামা এইভাগ বকি আছে কিবা কিবি মাছ এটা বনাইছে থাকক ভিডিঅ'ত মাছ কেইটা পালি দাস মাছে বনাই কেইটা পালি দুটা মাত্র চাং ওই দুটা দুটা তাতে প্লাষ্টিকত সঁচাছে দেখা উলিছি এইভাগে আছে মোৰ বৰশী এটা মাছ নাই মোৰ বৰশী এই কিবা মোৰ পতা আছে নাচবি অ নন মাছ কেইটা হৈছে মাছ চাং চাং মাছ চাং কেইটা চাং ক'ত চাবা দি মাছ দেখো সৰু আছে সৰুৰ বাগে তাৰ বৰশী য'ত লাগিছে কি হৈছে তোৰ কি হৈছে কাজত লাগাইছি কিয় য'ত লাগিছে তই কি য'ত লাগাই নেকি হা কিয় য'ত লাগিছা তই কিয় য'ত লাগিছে পতঞ্চি তো গাইছ বহুতে মোৰ এইটো উঠিল চাব পাৰে কেইটা মাছ পালি হা মাছ কেইটা পালি কচোন কিবা চাই কিনে ক ফটো উঠি আছে এখন মাছ নাপালোঁ এটাও এতিয়া ঘৰমাই লওঁ আৰু সৰু আছে সৰু কেইটা মাছ পাইছা ঐ কেইটা মাছ পাইছা এটাও বনাই ইমান টাইম আহিছিলোঁ ঘৰত পৰা আমাৰ তাত কি কৰি আছে এতিয়া তই কি কৰিছা এতিয়া ঘৰটো বেছি আছে আৰু কি কৰিছা তই যাবি না ঘৰত গাইছ এতিয়া যাওঁ ঘৰত